আজি যিহেতু শাওণ মাহৰ শেষৰটো সোমবাৰ, সেইকাৰণে ভণ্টি আৰু মই ওলালোঁ শিৱ মন্দিৰলৈ। কিন্তু দেখিছেনে মোৰ আই ফ্লু হৈ একদম চকু পূৰা ফুলি আছে। আৰু আমি আহিলোঁ আমাৰ ৰাজহুৱা শিৱ মন্দিৰলৈ। ইমানেই মানুহ হৈছিলে, আমাৰ ঘৰৰ পৰা ওলোৱাটো দেৰি হৈছিলে, কিন্তু ইমান যে মানুহ। তাৰপিছত গ'লোঁ ভিতৰলৈ। গৈ প্ৰথমতে বাহিৰতে চাকি জ্বলোৱাৰ ব্যৱস্থা কৰিছে, ভিতৰত জ্বলাব দিয়া নাই। সেইকাৰণে বাহিৰতেই আমি ধূপ চাকিখিনি জ্বলালোঁ। তাৰপিছত মন্দিৰৰ একেবাৰে ভিতৰলৈ গ'লোঁ সেৱা ল'বলৈ। আৰু এইফালে মানুহ ইমান লাইন পাতিয়ে আছে, তাতে আমিও সেৱা লৈ আহি তাতে সকলো ভক্তৰ বাবেই পায়সৰ যোগাৰ কৰিছিলে। আমি তাতে পায়স খালোঁ আৰু অকণমান বহিলোঁ, ধুনীয়া বতাহো লাগি আছিলে। আৰু তাতে অকণমান ফটো চটো উঠি আমি ঘৰলৈকে আহিব ওলালোঁ। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। বাই বাই।